নমস্কাৰ বন্ধুসকল, আজি আমি ভোগেশ্বৰ মন্দিৰলৈ আহিছোঁ। আমাৰ ঘৰৰ নিচেই ওচৰতে এটা মন্দিৰ আছে, ভোগেশ্বৰ মন্দিৰ। তাত বহুত ডাঙৰ মেলা হয়, মাঘৰ 1 তাৰিখ, 2 তাৰিখ আৰু 3 তাৰিখ। আমি ইয়ালৈ আহিছোঁ আজি। এইটো মেইন মন্দিৰটো, ইয়াতে আপোনালোকক দেখুৱাই আছোঁ মই, আপোনালোকে চাই থাকিব। এইটো মন্দিৰটো চাই লওক আপোনালোকে, মই দেখুৱাই আছোঁ। কি ধুনীয়াকৈ সজাইছে, কালাৰ চালাৰ দি পেলাই ধুনীয়া লগা হৈছে এইবাৰ। আপোনালোকে সকলোৱে আহিব, আপোনালোক সকলোকে ইনভাইট কৰিলোঁ। মাঘৰ 1 তাৰিখ, 2 তাৰিখ আৰু 3 তাৰিখ বহুত ডাঙৰ মেলা হয় ইয়াতে। বহুত মানুহ ইয়াতে খোজ দিব নোৱাৰিব আপোনালোকে, এনেকুৱা মানুহ হয়। এইটো মন্দিৰটো ইয়াতে ভিতৰ ভাগ। ইয়াতে কিছুমান মানুহে ইয়াতে সেৱা ল'ব আহিছে আজি। কালিৰ পৰাহে বহুত মানুহ হ'ব, ইয়াতে ভিৰ লাগি থাকিব। এইবোৰ হৈছে ইয়াতে ফটোশ্বুটৰ কাৰণে ইয়াতে এইবোৰ ৰাখিছে এইবাৰ। কালিতো ইয়াতে একদম ভিৰ লাগি থাকিব, কিমানে যে চেলফি উঠিব ইয়াতে। বৰ মজাকে বনাইছে এইবাৰ। আৰু এইফালে আছে নদীটো, এইখন দলং। ইয়াতে নদীটোৰ ওচৰতে এইবাৰ ধুনীয়াকৈ ইয়াতে এটা আৰু ফটোশ্বুটৰ এইটো বনাই দিছে ধুনীয়াকৈ। বৰ ধুনীয়া লগা হৈছে। অইনবাৰতকৈ এইবাৰ আৰু বেছি ভাল হ'ব এইবাৰ, কাৰণ এইবাৰ ফটোশ্বুটৰ কাৰণেও ৰাখিছে এইবোৰ, ধুনীয়া ধুনীয়াকৈ বনাই দিছে। ইয়াতেতো অহাকালি কিমান যে ইয়াতে ভিৰ লাগি থাকিব আৰু ক'ব নোৱাৰিছোঁ দেই। কি ধুনীয়াকৈ সজাই ৰাখিছে পুৰা। মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। আৰু আপোনালোকে সকলোৱে আহিব মাঘৰ 1 তাৰিখ, 2 তাৰিখ আৰু 3 তাৰিখে। ইয়াতে ওচৰতে নদীটো, নদীৰ পাৰতে ধুনীয়াকৈ চেলফি উঠিব, একেবাৰে মজা হ'ব। আৰু এইখন এখন পাৰ্ক আছে ইয়াতে সৰুকৈ, এই পাৰ্কখনত এতিয়া গৈ আছোঁ মই। পাৰ্কখনত ধুনীয়াকৈ সজাই ৰাখিছে ইয়াতে এইবাৰ। ইয়াতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডে বহিব পাৰিব ধুনীয়াকৈ। মজা মজা, একেবাৰে মজা লাগিছে এইবাৰ। যোৱাবাৰতকৈ কিছুমান বস্তু বহুত উন্নত হৈছে এইবাৰ। এইটো চাওক, ধুনীয়াকৈ ইয়াতে চেলফি উঠিব পাৰিব আপোনালোকে আহিলে। মজা লাগিছে কিন্তু। আমি ইয়াতে ফটো উঠিলোঁ কেইখনমান, আপোনালোকক দেখুৱাই দিম মই ফটো কেইখন। ডিছপ্লেত দেখা পাব আপোনালোকে। এইফালে কি ধুনীয়াকৈ বনাইছে মানে। আৰু এইফালে নদীটোৰ ইপাৰে মানে এইটো শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰটোতো আপোনালোকে আহিব নিশ্চয়। শিৱ মন্দিৰটোতো আপোনালোকে সেৱা ল'ব ইয়াতে। মই দেখুৱাই দিছোঁ আপোনালোকক ভালদৰে। আৰু ইফালে ভোগেশ্বৰ মেইন মন্দিৰটোৰ ওচৰতে ইয়াতে লিখা আছে ধুনীয়াকৈ আই লাভ ভোগেশ্বৰ। কি ধুনীয়া লাগিছে। এইখন ডাঙৰ, ইয়াতে ফিল্ডখন মানে এইখন। ইয়াতে চব মণিহাৰী, দোকান পোহাৰ, হোটেল, ৰেষ্টুৰেণ্ট যিমান যি আছে মানে চব সকলো আছে ইয়াতে।
এই ফিল্ডখনতো অহাকালি এনেকুৱা মানুহ হ'ব মানে আপোনালোকে খোজ দিব নোৱাৰিব ইয়াতে। মই আপোনালোকক দেখুৱাই দিছোঁ ধুনীয়াকৈ চাৰিওফালে। এইবোৰ দোকানবোৰ আজি দোকানবোৰ ভালদৰে বনোৱা হোৱা নাই, বনাই আছে। সেইবোৰ